সেউজ কাৰ্বি ভূমিত নৃশংসতাৰ বলি দুই অসমীয়া গণপ্ৰহাৰত মৃত্যু উদীয়মান দুই প্ৰতিভাৰ সোপা ধৰাৰ উৰা বাতৰিয়ে কাল নমালে নীলোৎপল অভিজিতলৈ প্ৰকৃতিৰ বিনন্দীয় ৰূপ উপভোগ কৰিবলৈ গৈ জীৱশ্ৰেষ্ঠৰ বৰ্বৰ আক্ৰমণত চিৰদিনলৈ চকু মুদিলে গুৱাহাটীৰ দুই যুৱকে নিউজ 18 অসম নৰ্থ ইষ্টৰ হাতত বৰ্বৰ আক্ৰমণৰ শিহৰণকাৰী দৃশ্য একমাত্ৰ নিউজ 18 অসম নৰ্থ ইষ্টত ঘটনাস্থলীৰ পৰা এক্সক্লুচিভ কভাৰেজ কিয় আক্ৰমণৰ শিকাৰ হৈছিল নিৰীহ দুই যুৱক কেনেকৈ সংঘটিত হৈছিল এই বৰ্বৰ জঘন্য নাৰকীয় কাণ্ড একমাত্ৰ নিউজ 18ত প্ৰত্যক্ষদৰ্শীৰ শিহৰণকাৰী ভাষ্য ভয় খাইছিলো আমি বহুত ভয় খাইছিলো পিছত কৈছো এখিনিত কৰিব নালাগে এনেকুৱা আৰু কৈছো আমি মাৰপিট কৰিব নালাগে পুলিচ মাতি দিয়া আলোচনা কৰি লোৱা কিন্তু কিছুমানে নামানে যে কিছুমান আৰু গাঁৱলীয়া মানুহটো সন্ধিয়ালে ধৰি লওক মদ পানী খাই কিছুমানে মানে ধৰি লওক আহি অলপ মাৰ কোব দিলে তাৰপিছত এনেকে মানে অলপ বেছি বাঢ়ি গৈছে মানুহ বাঢ়ি আছে যিমান মানে কিবাটো বেছি হৈ আছে আৰু গাড়ীত এনে খুন্দিওৱা নাই আমি জানামতে কামঠিৰে ল'ৰা কেইজনে বোলে অলপ গাড়ী চাৰি আইনা চাইনা গ্লাছ ফাটাই পেলাই পঠিয়াই দিছে তাৰপিছত তাৰ পৰা ইয়াৰ ফোন কৰি পঠাইছে এই কোলা গাড়ীখন এনেকুৱা গৈ আছে ধৰ্ষণৰ পোৱালি ধৰি এটা লৈ গৈছে ইয়াৰ পৰা ধৰ এটা বুলি শুকুৰবাৰে এখন কলা ৰঙৰ স্কৰ্পিঅ বাহন লৈ কাৰ্বি আংলঙলৈ ফুৰিবলৈ গৈছিল গুৱাহাটীৰ দুই যুৱক নীলোৎপল দাস আৰু অভিজিত নাথ কাংঠিলাংচলৈ যোৱাৰ পূৰ্বে আক্ৰমণৰ সন্মুখীন হৈছিল নীলোৎপল আৰু অভিজিত পথ চিনি নাপাই কাংঠিলাংচ কোনফালে বুলি গাঁওবাসীক প্ৰশ্ন কৰিছিল নীলোৎপল অভিজিতে কিন্তু সোপা ধৰা বিচৰণৰ উৰা বাতৰিয়ে গ্ৰাস কৰা দকমকাৰ পাঞ্জুৰী অঞ্চলটোত যুৱক দুজনক দেখি সন্দেহৰ চকুৰে চাবলৈ ধৰে অঞ্চলবাসীয়ে উত্তৰ দিয়াৰ সলনি গুৱাহাটীৰ পৰা যোৱা দুয়োজন যুৱকক নিৰ্বিচাৰ আক্ৰমণ কৰে অন্ধবিশ্বাসী এদল উন্মত্ত লোকে আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ ঘটনাস্থলীৰ পৰা পলায়নৰ চেষ্টা কৰে নিৰীহ দুই যুৱকে কিন্তু ফোনযোগে আগতীয়াকৈ সতৰ্ক হৈ এখন ধাবাত ৰৈ থকা আন এটা দলে পাঞ্জুৰীৰ সমীপত আগচি ধৰে দুয়োকে কোনো প্ৰশ্ন নকৰাকৈ এফালৰ পৰা উন্মত্ত দলটোৱে চলায় আক্ৰমণ প্ৰাণকাতৰ চিঞৰেৰে নিজৰ পৰিচয় দিয়াৰ পিছতো চলিছিল লাঠি চৰ গোৰৰ ওপৰচুপৰি আক্ৰমণ একাংশই বৰ্বৰ আক্ৰমণ চলাই নিয়াৰ বিপৰীতে একাংশই মোবাইলেৰে ৰেকৰ্ড কৰিছিল নাৰকীয় কাণ্ডৰ ভিডিঅ' বৰ্বৰ কাণ্ডৰ প্ৰতিবাদ কৰা নাছিল কোনো এজন লোকে উন্মাদ দলটোৱে যুৱক দুজনক হত্যা কৰি ক্ষান্ত হোৱা নাছিল যুৱক দুজনক নৃশংস হত্যাৰ পাছত গয়াই চলাইছিল লুটপাট এয়া চাওক ক্ষতিগ্ৰস্ত স্কৰ্পিঅ বাহনখনৰ অৱস্থা অভিজিতৰ মাতৃ শশীপ্ৰভা ডেকাৰ নামত আছে এই বাহনখনৰ পৰা দুৰ্বৃত্তই লুটি নিয়ে মিউজিক চিষ্টেমকে ধৰি বিভিন্ন সামগ্ৰী ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে সংগীত ভালপোৱা নীলোৎপলৰ বাদ্যযন্ত্ৰ আৰু এটা মোবাইল
নিশাৰ জঘন্য কাণ্ডৰ পিছত আৰক্ষী গৈ পোৱাৰ পূৰ্বেই ঘটনাস্থলীত উপস্থিত হৈছিল একমাত্ৰ নিউজ 18 অসম নৰ্থ ইষ্ট। কেমেৰাত বন্দী হয় ভগ্ন মোবাইলৰ টুকুৰা আৰু গাড়ীৰ ভগ্নাংশ। নিউজ 18 অসম নৰ্থ ইষ্টে বাতৰি পোহৰলৈ অনাৰ পিছতহে সষ্টম হৈ পৰে প্ৰশাসন। বাতৰি চোৱাৰ পিছতে এডিজিপি মুকেশ আগৰৱালাক কাৰ্বি আংলঙলৈ যোৱাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। নিউজ 18ৰ বাতৰি সম্প্ৰচাৰৰ 12 ঘণ্টাৰ পিছতহে ঘটনাস্থলীত তদন্ত চলাই প্ৰশাসনৰ দলে। এই অবৰ্ণনীয় শোক সহিব নোৱাৰি শোকত ভাগি পৰিছে নীলোৎপল আৰু অভিজিতৰ পৰিয়াল। হত্যাকাৰীক উচিত শাস্তিৰ দাবী তুলিছে দুয়োটা পৰিয়ালে। আমার দুটো চলিক মারছে পুলিশে, এটা চলিক কেন আমার লাগতে নাই সেইটা পুলিশ যাতে চিফ মিনিস্টারে ওতে সোনকালে বরখাস্ত করে। এই মিনিস্টারের ওচৰত কাৰ্বি আংলঙত বিগত কেইদিন ধৰি প্ৰচাৰ হৈ আছে সোপা ধৰাৰ নামত উৰা বাতৰি। ছচিয়েল মিডিয়াতো একাংশই চলাইছে সোপা ধৰাৰ নামত ব্যাপক অপপ্ৰচাৰ। কিন্তু তৎসত্ত্বেও অন্ধবিশ্বাস দূৰ কৰাৰ ক্ষেত্ৰত কোনো ভূমিকা লোৱা নাছিল কাৰ্বি আংলং জিলা প্ৰশাসনে। আইন শৃংখলা নিয়ন্ত্ৰণত ব্যৰ্থ কাৰ্বি আংলং জিলাৰ উপায়ুক্তৰ চাফাই, নিহত 2 নিৰীহ যুৱকে অনুমতি নোলোৱাকৈ যোৱাৰ বাবেহে হেনো সাৱটি ললে কৰুণ মৃত্যু। ভিতৰৰ অঞ্চল চাব বিচাৰিছে, ভাল লাগিছে। কিন্তু কথা হৈছে আমাৰ পুলিচক জনাব লাগিব বা ঘটনাবিলাক কি হৈছে তো দেখি আছে এতিয়া অসমত। অকল এইটো ঘটনাই নহয়, গতিকে বিভিন্ন ঠাইত ধৰক এটা জনজাগৰণো হৈ আছে। গতিকে এইখিনি ক্ষেত্ৰত আমি পুলিচ বা আমাৰ যিখিনি নিৰ্দিষ্ট বিষয় আছে তেওঁলোকক যোগাযোগ কৰি পেলাই গ'লে ভাল হয়। এতিয়া গ্ৰেপ্তাৰ হ'বনে এই বৰ্বৰ কাণ্ডৰ অভিযুক্তসকল? ভিডিঅ' ফুটেজত ধৰা পৰাসকলক কৰায়ত্ব কৰিবলৈ সক্ষম হ'বনে আৰক্ষী প্ৰশাসন? ন্যায় পাবনে দুৰ্ভগীয়া নীলোৎপল অভিজিতে? কেমেৰা পাৰ্চন হেমন্তৰ সৈতে গৌতম সূত্ৰধৰৰ সহযোগত ডকমুকাৰ পৰা নীলোৎপল বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট।